সন্তানৰ প্ৰতি মমতা জানো পূৰ্ণ হয় কেতিয়াবা? সন্তান সদায় সন্তানেই প্ৰত্যেক পিতা মাতাৰ বাবে। এই বুলি আমি জানো নিজ কৰ্তব্য পালন নকৰিলে হ'ব? বহু ভাগ্য মোৰ পৰম পূজ্য ঋষিবৰক আজি জনাইছো প্ৰধান। দুয়োকে জনাইছিলো অপেক্ষা পিছে ৰাজা আহিছো আজি আমাৰ কৰিছে মনত কওক ঋষিবৰ কি দিম আপোনাৰ? ৰাজা অংগীকাৰ বৰ্গন পূৰ্বতৰ সংস্কাৰ পাতি বন্ধ কৰি লৈ আৰু পূৰ্বতন কৰি এই ফলাফল জগতত কোনো নাৰীৰ সন্তান নাপায় স্বপ্ন দৰে সৃষ্টি কৰিছিলোঁ মই এটি কন্যা আৰু লালন পালনৰ দায়িত্ব দিছিলোঁ আপোনাক। এতিয়া সেই কন্যা শ্ৰীৰামত গৈছে শিক্ষা ৰাজা আপোনাৰ এই কন্যা লোকক উদ্ধাৰ এতিয়া মোক উপস্থিত কৰক হ'ব। কিন্তু এতিয়াই মই মোৰ কন্যাক ৰাজন এতিয়া মই আপোনাকে প্ৰস্তাৱহে দিছোঁ অহা মুক্ত পক্ষতে বিবাহৰ দিন কৰি ৰাজন এতিয়া মই স্কৰ প্ৰস্থান আশা কৰোঁ আমাৰ প্ৰস্তাৱত আপোনাৰ কোনো নাথাকিব আপত্তি। যাও কাপুরে আৰু অংগীকাৰ বৰ্তমানে রাজ্যর উপরণ পরিবারে কিন্তু এই দিন সামলাইকে কি মই
আরে আপোনালোকৰ কিয় ইমান চিন্তিত হৈছে? হয়তো আমাৰ ভাগ্যতে লিখা আছে ঋষিবৰৰ পত্নীক পাতে। কিয় তুমি লিখিবৰ পত্নী আয় আয়ো রাজকন্যা তুমি ভগবান রাজকুমার পাত্রী বাবা তুমি আয় হয়তো থাকিবলৈ চেষ্টা নকৰিবা পিতা। পিতৃৰ প্ৰতিজ্ঞা অন্যায় কৰিব পৰা। তুমি চিন্তা নকৰিবাই। লিখিবলৈ আনি তোমাক সদামি নিয়মিবা। তাৰ পৰিণাম কি হ'ব জানা মাতৃ? কি হ'ব? ঋষিবৰৰ যুৱক বিবাদ মন্থৰ। যদিওবা দয়া কৰি ঋষিবৰে শুনিয়ে সত্য মংগল মহাবিপদ জানো তুমি নকৰিবা পিতা। যদি তাই বাবে মই মৰু নৰকত তাকে মই ৰাজকন্যা তুমি কিদৰে কটাবা তুমি মনত আছো জীৱন পাৰিব জানো আই পিতা, পুত্ৰৰ কৰ্তব্য যদি পিতৃৰ সত্য ৰক্ষা কৰা, তেন্তে কন্যাৰ ক্ষেত্ৰত এই বিভেদ কিয়? সকলো জানিও যদি মই তোমাৰ কথাতে ক'ব সমৰ্থন, এয়া জানো নহ'ব বা? কিমান আৰু পিতা, তোমালোকে মোক পাবৰ দিবলৈ ঋষিবৰে এক মহৎ উদ্দেশ্য সাধনৰ অৰ্থে আমাক কৰিছে সৃষ্টি। তাত আমাক অংশীদাৰ হ'বলৈ ন্যায় অনুমতি। আমার লোকের এতিয়া কিছু হতে নাই বহুত বুঝন বহুত ডাঙর হল নাই জ্ঞান শক্তি তৈরি করি আমি আর তো নিদিব তুমিও নিদিব না লিখিবলৈ নিৰ্ধাৰণ কৰিব বিবাহৰ বন্ধন এই কামলৈকে নিজ কন্যা সাজি কৰিছে